तो हे गाइज वेलकम बैक टू माय यूट्यूब चैनल। तो आज ये ब्लग तो अलग सरू हम कारण मैं आज एट कथा कम। तो माने कि चाওক आपने जो 50 टकार बस्तु 19 टका करे किने तो आपने केनेकुवा लागिब कमेन्टत जनाওক। आरो जेनेकुवा आइफोनर 3 लाख टका 1.5 लाख टकार मोबाइल ओलाइছে 60 लाख टकार पिसि ओलाइছে तार पिছত 15 लाख टका 20 लाख टकार आपोनार आइपैड আছে। तो সেইবোৰৰ কথা বাদ দিয়ক। তো 1900 টকাৰে কোনোবাই ৰুমাল ল'বনে? তো ৰুমালটো আপোনাক দেখুৱাই আছোঁ আৰু ৰুমালটো এতিয়ালৈকে আউট অফ মাৰ্কেট হৈ আছে। তো গাইজ চাই থাকক, এনেকুৱা মানে আমাৰ পৃথিৱীৰ মানুহে এনেকুৱাকৈ কিনিছে সেই ৰুমালটো। তো ৰুমালটো চাই লওক কেনেকুৱা, আপোনালোকৰ যদি পচন্দ হয় ল'ব পাৰে আপোনালোকে 1900 টকাৰে। তো গাইজ ফাইনেলি আমি মোবাইল স্ক্ৰীণত আহি গ'লোঁ। তো গুগলত যাওঁ, ফাৰ্ষ্ট গুগলত যাই কিনে ইয়াতে নাম কি দিছে জানেনে আপোনালোকে? পলিচিং ক্লথ এছে পলিচিং ক্লথ আইফোনৰ যেটো ৰুমাল তেওঁলোকে দিছে পলিচিং ক্লথ এপলিন। তো চাওক ৰুমালটো কেনেকুৱা। তো এই ৰুমালেৰে আপোনালোকে আইফোন বা আইপেড যাৰ আছে তো মুচিব পাৰিব, আপোনালোকে মুখো মুচিব পাৰিব। তো এইটোৰ দাম হ'ল 1900 টকা গাইজ, চাইছেনে? 1900 টকা। তো এইটো আপোনালোকে EMI-টো ল'ব পাৰিব 224 224 টকাকৈ ল'ব মাহত 1900 টকা। তো ইয়াতে এপলৰ লগো আছে, চাইছে আপোনালোকে এপলৰ লগো আছে ইয়াত। তো এইটো আপোনালোকৰ ইচ্ছা হয়, এতিয়া বৰ্তমান আউট অফ ষ্টক হৈ আছে। তো মানে পৃথিৱীৰ মানে কোনো এটা মানুহ বাদ নাই মানে এই ৰুমালটো লোৱা, মানে বহুত মানুহে লৈছে। তো গাইজ চাওক, এই 1900 টকাৰে কোনোবাই ল'বনে? কিন্তু চাওক আমাৰ অসমৰ ভিতৰত মই কি ক'ম আৰু গাইজ, অসমৰ ভিতৰত এজনে লৈছে, নামটো হয়তো আপোনালোকে ভিডিঅ'টো চাইছে। তো কিন্তু মই লোৱা নাই গাইজ, ইমান ডাঙৰ ইউটিউবাৰ হোৱাও নাই মই ল'ম, কাৰণ ইমান মানে বেকাৰ পইচা খৰচ কৰি লাভ নাই গাইজ। এই 1900 টকা আপোনালোকে মানে বেলেগ কামত এটা খৰচ কৰক। 1900 টকা মানে এটা গৰীব মানুহক দিয়ক 1900 টকা, তাকো আপোনাৰ ভাল হ'ব মোৰ মতে। কিন্তু এই 1900 টকাৰে এটা ৰুমাল, এইটো আপোনালোকৰ ইচ্ছা, নিজা ইচ্ছা, এইটো আপোনাৰ টকা আছে ল'ব পাৰে। কিন্তু গাইজ মোৰ মতে মই নলওঁ। আৰু আপোনালোকৰ ৰুমালটো কেনেকুৱা লাগিছে কমেণ্টত জনাওক। আৰু এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। টাটা বাই বাই।